আশা কৰোঁ সকলো ভালে আছে। আজি একশ্যন প্লেন এটা ডিছকাছ কৰোঁ, ঠিক আছে। 4 উইকছৰ হয়। তো আমি যদি যিকোনো ক্ষেত্ৰত হেল্থ হওক, বিজনেছ হওক, জব হওক বা ৱেলথৰ ক্ষেত্ৰত হওক, তো আমি যদি কিবা এটা বহুত দিনৰ পৰা কৰি আছোঁ আৰু সেইটো যদি এক্সিকিউট হোৱা নাই, আমি সেই বস্তুটোতে ফচি থাকি যাব নালাগে। এটা 4 সপ্তাহৰ একশ্যন প্লেন লওঁ, যাতে আমি যিটো ডাইৰেকশ্যনত যাব বিচাৰিছোঁ সেইটো যাতে আমি সোনকালে পাই যাওঁ। ধৰি ল'লোঁ আমি কিবা এটা জানিব বিচাৰিছোঁ বা কিবা এটা বস্তু আমি সেইটোৰ ওপৰত কৰিব বিচাৰিছোঁ, লাগিলে সেইটো হেল্থৰ ক্ষেত্ৰতে হওক, আমি বোলে অলপ হেল্থি হ'ব বিচাৰিছোঁ, মেবি ছিক্স পেক উলিয়াব বিচাৰিছোঁ, বা বোলে ৱেলথি হ'ব বিচাৰিছোঁ, বিজনেছৰ কথা অলপ জানিব বিচাৰিছোঁ, বা নিজৰ কিবা এটা বিজনেছ কৰিব বিচাৰিছোঁ, বা কেৰিয়াৰে হওক যে এইটো পাথতে গৈ নাথাকোঁ আৰু বেলেগ এটা চাওঁচোন কি কেৰিয়াৰ অপশ্যন আছে নেকি কিবা, বা স্কিল যদি ডেভেলপ কৰিব বিচাৰিছোঁ, তেনেহ'লে আমি এই একশ্যন প্লেনটো যদি ইউজ কৰোঁ এই 4 উইকছৰ মানে এমাহৰ, তেতিয়াহ'লে খুব সোনকালে ৰিজাল্ট এটা পোৱাৰ চান্স আছে। নহ'লেতো আমাৰ মাহবোৰ গৈয়ে থাকে ন, মানে চাওঁতে চাওঁতে ছমাহ গুচি যায়, এবছৰ গুচি যায়, একোৱে কৰা নহয়, একেটা পিছতে লাগি থকা হয়। তো সেই 4টা একশ্যন প্লেনৰ মেইন পইণ্টটো হৈ গ'ল যে যিফালে যাবলৈ মন আছে তাত ইমানেই আমাৰ ইনফৰ্মেশ্যন আছে, ইউটিউবতে হওক বা বেলেগ ব্লগ পষ্টেই হওক বা কাৰোবাৰ ৰিয়েল লাইফৰ কিবা ইভেণ্টেই হওক, বা কোনোবা জনা মানুহ যদি আছে তাহাঁতৰ লগতে আমি ডিছকাছ কৰোঁ, ইনফৰ্মেশ্যন প্ৰথমতে গেডাৰ কৰোঁ, যাতে যিখিনি আমাৰ প্ৰেক্টিকেল ইনফৰ্মেশ্যন হয়, যোনে একচুৱেলি কৰি আছে বা যোনে এনেই দেখাবলৈ নহয় বা ভিউজৰ কাৰণে নহয়, একচুৱেলি যোনে এক্সিকিউট কৰি আছে সেই মানুহখিনিৰ লগত আমি কথা পাতোঁ, ডিছকাছ কৰোঁ, আমি ইনফৰ্মেশ্যনটো লৈ লওঁ, ঠিক আছে। সেইটো ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপটো হৈ গ'ল যে আমি নিজে বহি পেলাই পেন এণ্ড পেপাৰ লৈ পেলাই সেই যিখিনি ইনফৰ্মেশ্যন পালোঁ সেই ইনফৰ্মেশ্যনখিনিৰ পৰা আমি নিজৰ এটা প্লেন বনাওঁ, যে মই এইকেইটা পইণ্ট মই এক্সিকিউট কৰিম, এইকেইটা পইণ্টৰ ওপৰত মই কাম কৰিম। প্ৰথম ইনফৰ্মেশ্যনটো ধৰি লওক আমি এসপ্তাহ লগাই দিলোঁ, এসপ্তাহত আমি ইউটিউবৰ পৰা আমি চালোঁ কণ্টেণ্ট, তাৰপিছত আমি ওচৰত যদি কোনোবা চিনাকি বা কাম কৰি থকা মানুহ আছে তেওঁলোকৰ পৰা আমি ইনফৰ্মেশ্যন ল'লোঁ, একচুৱেল ইনফৰ্মেশ্যন লৈ পেলাই আমি সেই বস্তুটো এসপ্তাহৰ ভিতৰত আমি গোটেই ইনফৰ্মেশ্যনখিনি গেডাৰ কৰি ল'লোঁ। কৰাৰ পিছত আমি নেক্সট পইণ্টটো যিটো আছিলে সেইটো হৈ গ'ল একশ্যন প্লেন অফ একশ্যন আমি বনাব লাগিব। সেইটো এনেই মনতে ভাবিলে নহ'ব, আমি মেক্সিমামেই সেই ভুলটোৱে কৰোঁ আৰু সেইটোৱে আমাৰ গৈ থৈ পেলাই থাকি যায়গৈ বস্তুবিলাক। আমি যিমানে যি নহওক লাগিলে এখন পেন এণ্ড পেপাৰ ডেডিকেটেড এখন বহি লৈ লওক, এখন মানে সৰু ডায়েৰী লৈ লওক লাগিলে, তাতে পেন এণ্ড পেপাৰ লৈ পেলাই একশ্যন প্লেনবিলাক লিখক, যে ঠিক আছে এইখিনি ইনফৰ্মেশ্যন মই পালোঁ, এতিয়া পচিবল কৰিব পৰা কাম কি কি আছে মোৰ, যে মই ইনফৰ্মেশ্যনখিনি লৈ পেলাই এক্সিকিউট কৰিবলৈ হ'লে মই কেনেকৈ কামখিনি কৰিব লাগিব, বা ইনফৰ্মেশ্যন লওঁতেই কিছুমান ষ্টেপ পাই যোৱা যাব, সেইখিনি তাত লিখি যাব। সেইখিনি কৰাৰ পিছত 3 নম্বৰ পইণ্টটো আহি গ'ল এক্সিকিউশ্যন। তো প্লেন বনাওঁতে ধৰি লওক 2-3 দিন লাগি গ'লগৈ, এসপ্তাহ আমি ইনফৰ্মেশ্যন গেডাৰ কৰিলোঁ, প্লেন বনাওঁতে আমাৰ 2-3 দিন টাইম লাগি গ'ল, তো সেই সপ্তাহটো 2 সপ্তাহ গুচি গ'ল। 3 নম্বৰ সপ্তাহটোত আমি কি কৰিম, আমি এক্সিকিউট কৰিম লাহে লাহে, ষ্টেপ বাই ষ্টেপ, যিখিনি প্লেন বনালোঁ সেই প্লেনৰ মতে আমি ষ্টেপ বাই ষ্টেপ এক্সিকিউট কৰিম এসপ্তাহৰ ভিতৰত। তাৰ পিছৰ সপ্তাহত আমি চাম যে ৰিজাল্টটো কি পালোঁ, নিজকে ক্ৰিটিচাইজ কৰিম, কম্পেয়াৰ কৰিম, কৰি পেলাই আমি চাম যে ৰিজাল্টটো মই যিখিনি এফৰ্ট দিলোঁ সেইখিনিৰ পৰা ৰিজাল্ট আহিছেনে, পজিটিভ ৰিজাল্ট আহিছেনে, যদি নাই অহা তেনেহ'লে আমি সেই ফিডবেকটো লৈ পেলাই আকৌ এক্সিকিউশ্যন প্লেন বনাম, বনাই পেলাই আমি আকৌ এক্সিকিউট কৰিম, কৰি পেলাই আকৌ ৰিজাল্টটো চাম। তেনেকৈ কৰোঁতে 1 মাহৰ ভিতৰত আমাৰ এটলিষ্ট এটা পুছ পাই যোৱা যাব যে আমি কামটো কৰিবলৈতো ষ্টাৰ্ট কৰিম, তাৰপিছত আমাৰ নেক্সট মান্থত বা নেক্সট 1-2 উইকছতে আমি সেই মানে ফৰ্মটোলৈ গুচি আহিম। আমাৰ সেই ফৰ্মটোলৈ আহি যোৱাৰ লগে লগে কি হ'ব, আমি সেই চাইকেলটোত সোমাই যাম, যে আমি এক্সিকিউট কৰিম, প্লেন বনাম, এক্সিকিউট কৰিম, ফিডবেক চাম, আকৌ যদি কিবা এটা ইটাৰেশ্যন কৰিবলগীয়া আছে, শুদ্ধ কৰিবলগীয়া আছে, আকৌ আমি শুদ্ধ কৰিম, কৰি পেলাই আমি তেনেকৈ ফাইন টিউনিং কৰি পেলাই আমি ৰিজাল্টলৈ আগবাঢ়ি গৈ থাকিম। সেই 4টা ষ্টেপ বহুত দৰকাৰী, ইনফৰ্মেশ্যন গেডাৰিং, প্লেন অফ একশ্যন যিটো পেন এণ্ড পেপাৰ লৈ পেলাই লিখি ল'ব লাগিব, এক্সিকিউশ্যন ষ্টেপ বাই ষ্টেপ কৰিব লাগিব, খালি গোটেইখিনি একেলগে কৰিবলৈ গ'লে নহ'ব, চব থাকি যাব। 4 নম্বৰটো ইম্পৰ্টেণ্ট, সেইটো হৈ গ'ল ৰিজাল্টটো চাই পেলাই আমি নিজকে ক্ৰিটিচাইজ কৰি আনবায়াছলি নিজে একাউণ্টেবল হ'ব লাগিব, যে অ'কে মোৰ এইটো মিষ্টেকৰ কাৰণে এইটো বস্তু নাই অহা, এনেকুৱা নহয় যে এই আমুকৰ কাৰণে হ'ল, তামুকৰ কাৰণে হ'ল, বা কিবা ছিটুৱেশ্যনৰ কাৰণে মই এইটো কৰিব নোৱাৰিলোঁ, সেইবিলাক এক্সকিউজ দিলে নহ'ব, নিজে একাউণ্টেবল হ'ব লাগিব, হৈ পেলাই ফিডবেক লৈ পেলাই আকৌ সেইটো ইটাৰেশ্যন কৰিব লাগিব, প্লেন অফ একশ্যনটো ঠিক কৰিব লাগিব, তাৰপিছত আকৌ এক্সিকিউট কৰিব লাগিব। তো এইকেইটাই 4টা ষ্টেপ ইমান মাহ পাৰ কৰিলোৱে আৰু 1 মাহ আমি ট্ৰাই কৰি চাওঁচোন, যে
কিজানিবা আমাৰ হেল্থ ৱেল্থ কেৰিয়াৰ বা জবৰ ক্ষেত্ৰতে হওক বা বিজনেছৰ ক্ষেত্ৰতে হওক কিবা এটাতো আমি ষ্টেপ ল'ব পাৰিম, আগবাঢ়িব পাৰিম। ট্ৰাই কৰি চাওঁ, কি আপত্তি আছে।